Oh, free. Free? Ishwar phone কৰিছিল? নাই কৰা। কি আহি আছে নহয়? কি? মোক কোৱা নাই কিয়? মোক কিয় কোৱা নাই? চাগে আপোনাক সাৰপ্ৰাইজ দিম বুলি ভাবিছে। কিমান দিনৰ ছুটি লৈছিল নাই কোৱা। এছে চাগে প্ৰথম দৰমহা পাই একদম ঢকলি আহিছে। হেৰি শুনিছে? পুৰা আহিয়ে পোৱা নাই নহয়। বাবা ফোন এটা কৰি বজাৰ পাত যাব চোৱা। এতিয়া আকৌ ওলাই যাব লাগিব আপুনি বজাৰ কৰি কাইলৈ ধন আহি আছে ৰাতিপুৱা পুৰীৰ লগত তাক কি দিম খাবলৈ সি ঘৰলৈ আহে দিবা আৰু কিবা এটা বনাই আইজনো ৰাতিপুৱা বুট দাইল আনিছিলোঁহি সি বুট দাইল খাই বেয়া পায় শুনক না তাতকৈ এটা কাম কৰিব কাবুলি বুট কেইটামান লৈ আহিব আৰু পাৰিলে লোকেল কণী লোকেল কণী ক'ত পাবা এতিয়া এতিয়া ফুটপাথৰ দোকানীও বন্ধ কৰিলে চাগে দোকান সেইকাৰণেতো ফোন কৰিলে ৰিচিভ কৰিব লাগে এমাহৰ মূৰত ল'ৰাটো আহিব তাৰ পচন্দৰ একো নোখোৱাব নেকি বেলেগৰ দেউতাক সহায় দুখন ঢুকলিয়াই ফুৰিলে হ'ব এতিয়া হুলস্থুলখন বঢ়াব নালাগে মই এতিয়াই গৈ আহোঁ আৰু যদি পাওঁ লৈও আহিম মাছ বেপাৰী বজাৰলৈ যাব নহয় মাছ বেপাৰীটো ক'ব ভাল ডাঙৰ লোকেল মাছ পালে ৰাতিপুৱাই নিব আৰু কিবা আছে নেকি ঠিক আছে হ'ব কি হ'ল তই ৰাতিপুৱাই ফোন কৰিলি কিয় তোমাৰ মটৰ সৃষ্টি দিবলৈ পোৱা নাছিল যাব যাওঁতে বৌয়ে ফোন কৰা নাই কি কৰিলি আজি হস্পিটাললৈ যাব পাৰিম নেকি সুধিছে ডাঙৰ এটা সুধি চাব লাগিব যদি ডাঙৰ এটা যায় নগলেও হ'ব মই আৰু ঘৰত নাই এনেই অসুবিধা হৈ আছে ঘৰত অসুবিধা একো মাইনে কিবা এটা হ'ল বুলি চিউজে হ'ব কিবা এটা মানে আছে নেকি হ'লেও তুমি অকলে অকলে কিমান চাবা এফালে মাইনীবাক চাবা নে ঘৰৰ কাপোৰ আছেই দিওঁ কেলে অফিচত নাযায় বিজুদাই বাৰু জইন কৰিলে এতিয়া বৰ্মনদাই জইন কৰে নে নকৰে বা কি হ'ল শুই আছে উঠো আকৌ কি হ'ল ধন পালেই নেকি নাই কোনাপুৰ পাইছেহি আৰু আধা ঘণ্টাৰ ভিতৰতে পাবহি ক'তো ওলাই না ভাড়ালৈ তাক গৈ পেলাই লৈ আহোঁগৈ আমাৰ গাড়ী চাড়ী নাই নহয় অট'তে লৈ যাব লাগিব তাতকৈ সি খানা পাবা অট'খন লৈ ঘৰলৈ গুচি আহিব পাৰে না আপুনি এলেহুৱা কিয়নো এতিয়া যদি মই পৱনৰ দোকানলৈ যাব ক'লোহেঁতেন তেতিয়া কিন্তু দৌৰি দৌৰি গ'লহেঁতেন ব'লা ৰাতিপুৱাই মোৰ মূৰটো গৰম কৰি নল'বা দেই তোমাৰ বাৰী ইণ্টাৰ্ণ দিহে আহিছে যুদ্ধ জয় কৰি অহা নাই বধু ক'ত আছে সি অলপ ব্যস্ত হৈ আছে মোকে কওকচোন কিবা লাগিছিল নেকি বস্তুবোৰ কিয় জেগাত নাথাকে কিবা লাগিছিল নেকি আপোনাৰ কালি ধুবলৈ দিয়া চাৰ্টটো সেইটো দেখোন বহুতো দেখোন তাতে আছে মই ইস্ত্ৰি কৰি থৈছোঁ কি হ'ল এনেকৈ চাই আছে যে কিয় মাতি আছো খেয়াল নল'লে কোনে ল'ব মোৰ হাজবেণ্ড আছে মইতো তোমাৰ হাজবেণ্ড তই কেনেকুৱা মোৰ হাজবেণ্ড সমুদ্ৰ সেইটো সমুদ্ৰ ধেমালি নকৰিব সমুদ্ৰ ক'লে তুমি এইবোৰ কি কৈ আছা মই সমুদ্ৰ ইমান দিনে যোন ময়ে তোমাৰ কেয়াৰ লৈ আছো বটো সেইটোহে এইবাৰ মানে মাইনীবাই আপোনাক বটো বুলি ভাবিছে মাইনীবা বটো মই হে ঐ কি ভাবি আছো খেলি মেলি অকল তোৰে লগা নাই আমাৰো লাগিছে হ'ব দে কি
ইমান দুখৰ মাজত মাইনীয়ে আমাক হাৰিবলৈ সুবিধা দিছে। কি হৈছে? অ' বাবা, আজি মাইনীয়ে জানা অমৃতক কি বুলি মাতিলে? বুটু বুলি। বটু বুলি মাতিলে। কি বুলি মাতিলে? বাবাক মাতে কি বুলি মাতে? তই এবাৰ গৈ আহিবিচোন। মন গৈ আছে কি যোৱাচোন যোৱা। বেছি আগতে লাগে। সকলো ঠিকে আছেনে? তাতো কিবা গণ্ডগোল লগাইছে? তোমালোকে সদায় সদায় কিয় এনেকৈ কৰিছা? আগতে এতিয়া আকৌ তুমি আৰম্ভ কৰিছা। কি ক'লে আপুনি তাক অকণমানটো শান্তি দিয়ক। সৌৰা ইমান ওপৰত নুঠাবা, কেতিয়াবা ধুপুচকে মাটিত পৰিব।